নমস্কাৰ, মোৰ নাম শ্ৰী স্মৃতি ৰঞ্জন চুমুৱা। মই নগাঁও জিলাৰ নগাঁও বেংগলী গাৰ্লছ হাইস্কুলৰ সহকাৰী বিজ্ঞান শিক্ষক। আপোনালোকে ইতিমধ্যে গম পাইছে যে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল ঘৰতে থাকিবলগীয়া হৈছে। পৰিপ্ৰেক্ষিতত যিখিনি শিক্ষাৰ ক্ষেত্ৰত অলপ পিছপৰি যাতে নাযাওক, তাৰ কাৰণে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ৰ অনুৰোধ মৰ্মে, তেওঁৰ আদেশ মৰ্মে আমাৰ নগাঁও জিলাৰ শিক্ষকসকলৰ ফালৰ পৰা এটা সামান্যতম প্ৰচেষ্টা আগবঢ়োৱা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকল যাতে ঘৰতে থাকিও ডিজিটেল ইণ্ডিয়াৰ দিনত যাতে সেই সকলোবোৰ সুবিধা পাই থাকে, যাতে তেওঁলোকৰ পঢ়া কোনো ধৰণৰ ক্ষতি নহয়। তেওঁলোকে নিজৰ পঢ়াৰ কিন্তু পঢ়ি থাকিবই, লগতে আমাৰ ফালৰ পৰা সামান্যতম প্ৰচেষ্টা যাতে দুই এটা তথ্য যদি আমি দিব পাৰোঁ, যাতে ল'ৰা ছোৱালী লাভান্বিত হওক। আমি সময় নষ্ট নকৰাকৈ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। ক্লাছ 9ৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওফালৰ পদাৰ্থসমূহ, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে জানা যে আমাৰ চাৰিওফালে যিবোৰ বস্তু আমি চকুৰে দেখা পাইছোঁ, সকলোবোৰ পদাৰ্থ আৰু সেই সকলো পদাৰ্থ বিভিন্ন অনুপৰমাণুৰ দ্বাৰা গঠিত হৈছে। আমি আজি প্ৰথমে আলোচনা কৰিম যে পদাৰ্থৰ তিনিটা প্ৰধান ভৌতিক অৱস্থা কি। ভৌতিক মানে যিটো বস্তু আমি চুই পেলাই আমি অনুভৱ কৰিব পাৰোঁ, তাৰ আকাৰ আকৃতি সকলোবোৰ। ভৌতিক পদাৰ্থৰ প্ৰধান ভৌতিক তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু গেছীয়। তোমালোকে ইতিমধ্যে জানাই। এই চেপ্টাৰটোত খুব কম সময়ৰ ভিতৰত আমি যিখিনি তথ্য দিবলৈ চেষ্টা কৰিম, সেই সকলোবোৰ তোমালোকৰ আশা কৰোঁ তোমালোকৰ ফলপ্ৰসূ হ'ব। আৰু তোমালোকে আৰু মেইন বুকখন যদি আৰু থোৰো পঢ়া, তেতিয়াহ'লে আৰু তোমালোকৰ জ্ঞান বৃদ্ধি হ'ব। প্ৰথমতে আমি যাওঁ কঠিন। তোমালোকে নিশ্চয় চিত্ৰ তিনিটা দেখা পাইছা, কঠিন, তৰল আৰু গেছীয়। তোমালোকে চিত্ৰ তিনিটা দেখা পাইছা যে কঠিনৰ ক্ষেত্ৰত কেনেকুৱা হৈছে চিত্ৰটো, তৰলৰ ক্ষেত্ৰত কেনেকুৱা আৰু গেছৰ ক্ষেত্ৰত কেনেকুৱা। এই তিনিটা পঢ়োৱাৰ আগতে আমি জানিব লাগিব পদাৰ্থ মানেনো কি। একদম সাধাৰণ কথাত ক'বলৈ যদি যাওঁ, তেতিয়া পদাৰ্থ মানে হৈছে যাৰ ভৰ আছে আৰু যি নিৰ্দিষ্ট ঠাই এটা দখল কৰি থাকে। সেই পদাৰ্থসমূহ আকৌ কি দি গঠিত? সেই পদাৰ্থসমূহ গঠিত হৈছে বিভিন্ন ধৰণৰ অণু আৰু পৰমাণু দি গঠিত হৈছে। তোমালোকে ইতিমধ্যে জানাই। এতিয়া যদি আমি কঠিনৰ কথালৈ যাওঁ, যে কঠিন অৱস্থাটোলৈ যদি আমি যাওঁ, তেতিয়াহ'লে আমি কি জানিব লাগিব? একদম সাধাৰণ হিচাপে যে যাৰ নিৰ্দিষ্ট আকাৰ আছে আৰু নিৰ্দিষ্ট আয়তন আছে। উদাহৰণস্বৰূপে পেনটো হ'ব, উদাহৰণস্বৰূপে ডাষ্টাৰটো হ'ব। যি কঠিন অৱস্থা, পদাৰ্থ কঠিন অৱস্থা, যি নিৰ্দিষ্ট ইয়াৰ আকাৰ আছে আৰু আয়তন আছে। আমি যোন ঠাইতে তাক থওঁ, যদি আমি এই বস্তুখনৰ ওপৰত থওঁ, সেইখিনি ঠাই দখল কৰি পেলাই থাকিব, তাৰ নিৰ্দিষ্ট আয়তন আছে। তাৰপিছত আমি যদি যাওঁ তৰলৰ কি নাইকিয়া? তৰলৰ নিৰ্দিষ্ট আকাৰ নাই। আমি যদি এগিলাচ পানী লওঁ, সেই গিলাচ পানী যদি আমি থালখনত ৰাখি দিওঁ, থালখনৰ আকৃতি লৈ ল'ব, গিলাচত ল'লে গিলাচৰ আকৃতি, বটলত ল'লে বটলৰ আকৃতি, কিন্তু তাৰ নিৰ্দিষ্ট আয়তন আছে। যদি আমি এক গিলাচ যিমান পৰিমাণ লওঁ, আমি সেই গিলাচ যদি থালত ঢালোঁ, সেই গিলাচে থাকে, তাৰ কোনো আয়তন পৰিৱৰ্তন নহয়। পাৰ্থক্যবোৰ ধৰি যাবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে 3 নম্বৰ অৱস্থা গেছীয়। গেছীয়টোৰ ক্ষেত্ৰত কি কৈছে? যে তাৰ নিৰ্দিষ্ট আকাৰো নাই, নিৰ্দিষ্ট আয়তনো নাই। তোমালোকে ইতিমধ্যে জানাই যে গেছীয় হিচাপে আমি যদি ধূপকাঠিডালেই ভাবোঁ, ধূপকাঠিডাল জ্বলাই দিয়াৰ লগে ধোঁৱাখিনি যে গোটেই ৰুমটোতে বিয়পি পৰে। আমি চুক এটাত যদি আমি লগাই থওঁ, সেই গোন্ধটো আমাৰ গোটেই ৰুমটোলৈকে বিয়পি যায়। অৰ্থাৎ বিয়পি যায় মানে কি? তাৰ কোনো নিৰ্দিষ্ট আকাৰ আৰু তাৰ নিৰ্দিষ্ট কোনো আয়তন নাই। আৰু সি বিয়পি যোৱা কিয় বিয়পি যায়, সেই কথাখিনিও আমি ইয়াৰ পিছতে আমি আলোচনা কৰিম। তোমালোকৰ উদাহৰণস্বৰূপে তোমালোকে নিশ্চয় দেখাই পাইছা এটা বডি স্প্ৰে। আমি বডি স্প্ৰেটো যদি আমি যদি এনেকৈ স্প্ৰে কৰোঁ, দেখা নিশ্চয় পাইছা। এই মুহূৰ্তত এইখিনি গোন্ধটো অলপ পিছত তাৰ চাৰিওফালে বিয়পি যাব। কিয় বিয়পি যায় সেইটো আমি আলোচনা কৰিম। কঠিন আমি ইতিমধ্যে ক'লো, তাৰ নিৰ্দিষ্ট আকাৰ আছে, নিৰ্দিষ্ট আয়তন আছে। কিন্তু আৰু এটা এইখিনি গুৰুত্বপূৰ্ণ আৰু এটা কথা আছে। কঠিনৰ ক্ষেত্ৰত আন্তঃআণৱিক আকৰ্ষণ বলটো বেছি। তোমালোকে মন কৰা চিত্ৰটোলৈ, চিত্ৰবোৰ চব ঘন মাজত খুব এটা অনুপৰমাণুৰ লগত আৰু এটা অনুপৰমাণুৰ মাজত খুব কম ঠাই আছে। সিহঁতৰ মাজত ভাল পোৱা বৰ বেছি। সেইকাৰণে কি এইকেইটাৰ ক্ষেত্ৰত এইকেইটা অনুপৰমাণুবোৰ এক লগ হৈ পেলাই আছে। তোমালোকে আন এটা ইউটিউব চেনেল, এইটো মন্ত্ৰ তোমালোকে ফ'ল' কৰিব পাৰা। মই এইটো মন্ত্ৰ ফ'ল' কৰোঁ, তোমালোকে ফ'ল' কৰিবা। যথেষ্ট ইফেক্টিভ ইউটিউব চেনেল, তোমালোকে সেইটো পৰামৰ্শ ল'ব পাৰা। তোমালোকে মন কৰা যে কঠিনৰ ক্ষেত্ৰত যিবোৰ কণিকাবোৰ একদম থুপ খাই আছে, সিহঁতৰ মাজত আন্তঃ আকৰ্ষণ বলটো বেছি, আৰু সেইকাৰণে তাক কঠিন হিচাপে গণ্য কৰা হয়। তাৰপিছতে তাৰ বিপৰীতে যদি তৰলৰ ক্ষেত্ৰত যাওঁ, তৰলৰ ক্ষেত্ৰত কিন্তু কঠিনৰ সমান নহয়, কিন্তু অলপ কম, কঠিনতকৈ অলপ আকৰ্ষণ বল। তোমালোকে চিত্ৰটো মন কৰা, এটা কণিকা মাজত অলপ ফাঁক আছে।
মন কৰিছে না অলপ অলপ ভাগ আছে কিন্তু ইয়াত একেবাৰে কম ভাগ আছে তাৰ আন্তঃআণৱিক বল অলপ কম মানে কঠিনৰ তুলনাত অলপ কম তাৰ বিপৰীতে গেছীয় ক্ষেত্ৰত তুমি হৈছে একদম দূৰে দূৰে বহুত আছে আকৰ্ষণীয় মাজত বহুত ভাগ আছে তাৰ আন্তঃআণৱিক আকৰ্ষণ বল একেবাৰে কম হেতু 2 নম্বৰ বৈশিষ্ট্য 1 নম্বৰ বৈশিষ্ট্য আমি আলোচনা নিৰ্দিষ্ট আকাৰ আছে নিৰ্দিষ্ট আয়তন আছে হেতু আকাৰ আয়তনৰ ক্ষেত্ৰত এটা বৈশিষ্ট্য 2 নম্বৰ বৈশিষ্ট্য হল আন্তঃআণৱিক আকৰ্ষণ বল এটা বেছি কঠিনৰ বেছি ইয়াৰ তৰলৰ ক্ষেত্ৰত কম গেছীয় ক্ষেত্ৰত একেবাৰে কম আৰু এটা সংযোগ কৰো সংকোচনশীলতা কম্প্ৰেছিবিলিটি সংকোচনশীলতাটো এই কঠিনৰ ক্ষেত্ৰত একেবাৰে কম সংকোচন কৰিব নোৱাৰি কাৰণ কৰিব কেনেকৈ কাৰণ ইহঁতৰ কণিকাবোৰৰ মাজত একেবাৰে ঠাইৰ অভাৱ সেইকাৰণে সংকোচন আমি কৰিব নোৱাৰো তাৰ তুলনাত আকৌ তৰলত পাৰি তৰলত দেখিছা না ইয়াৰ তুলনাত অলপ বেছি ভাগ আছে সেইকাৰণে তাৰ সংকোচনশীলতাটো কঠিনতকৈ অলপ বেছি একেবাৰে বেছি সবতকৈ বেছি গেছীয় ক্ষেত্ৰত সিহঁতৰ মাজত বহুত খালী ঠাই আছে সেইকাৰণে মানে সিহঁতৰ মাজত সংকোচনশীলতাটো আটাইতকৈ বেছি আমি যদি উদাহৰণ হিচাপে আমি লওঁ তোমালোকে নিশ্চয় মন কৰিছা LPG লিকুইফাইড পেট্ৰলিয়াম গেছ বা CNG কম্প্ৰেছ নেচাৰেল গেছ তাত কি হয় কম্প্ৰেছ নেচাৰেল গেছ কম্প্ৰেছ কৰিব পাৰি মানে আমি কি কৰো সেই সিলিন্ডাৰৰ গেছখিনি মানে তৰলখিনি আমি কম্প্ৰেছ কৰি পেলাই আমি গেছীয় অৱস্থালৈ কৰি থব পাৰো যাতে আমি তাক হেঁচা দি পেলাই আমি যেতিয়া সুইচটো অন কৰো সেই তৰল পদাৰ্থখিনি গেছ হিচাপে আমি বাৰ্ণাৰত আমি পাওঁ হেতু কম্প্ৰেছিবিলিটি তাৰ বেছি কাৰণে আমি তাক তৰলক আমি হেঁচি পেলাই আমি তাক গেছীয় অৱস্থালৈ পৰিণত কৰিব পাৰো হেতু হৈছে কম্প্ৰেছিবিলিটি হেতু সংকোচনশীলতা এইখিনিতে মই আৰু এটা সংযোগ কৰিব বিচাৰিছো যে লিকুইড তৰল আৰু গেছ দুইটাকে ফ্লুইড বুলি কোৱা হয় তৰল আৰু গেছ দুইটাকে কি বুলি কোৱা হয় ফ্লুইড কিয় ফ্লুইড বুলি কয় কাৰণ তৰল আৰু গেছ দুইটাই গুণ আছে এবিলিটি টু ফ্লো মানে হি ফ্লো কৰিব পাৰে সেই কাৰণে দুইটাকে তৰল আৰু গেছীয় দুইটা অৱস্থাকে আমি ফ্লুইড বুলি গণ্য কৰিব পাৰো নেক্সট পইণ্টলৈ গৈছো অলপ খৰকে কৈছো তোমালোকে অলপ মেইন বুকখন পঢ়িবলৈ চেষ্টা কৰিবা যে তোমালোকৰ আৰু জ্ঞান বৃদ্ধি হ'ব নেক্সট আমি যাওঁ যে কঠিনৰ পৰা তৰল আৰু তৰলৰ পৰা গেছীয় কেনেকৈ আমি পৰিৱৰ্তন কৰো তাৰ ষ্টেটবোৰ কেনেকৈ আমি সলনি হয় উদাহৰণস্বৰূপে কঠিনক যেতিয়া আমি কোনো তাপ প্ৰয়োগ কৰিম তেতিয়া সি কি হ'ব তৰললৈ আমি যদি তাপ প্ৰয়োগ কৰো তেতিয়াহ'লে সি তৰললৈ পৰিণত হ'ব আৰু তৰলক যদি আকৌ আমি তাপ প্ৰয়োগ কৰো তেতিয়াহ'লে সি গেছীয় অৱস্থালৈ যাব একদম সিম্পল কনসেপ্ট একদম সহজকৈ বুজাইছো চোৱা কঠিনক যেতিয়া আমি তাপ প্ৰয়োগ কৰিম তেতিয়া সি তৰল হ'ব আৰু তৰলক যেতিয়া তাপ প্ৰয়োগ কৰিম তেতিয়া গেছীয় হ'ব তাৰ বিপৰীতে গেছীয়ক যেতিয়া আমি ঠাণ্ডা কৰিম তৰল হ'ব তৰলৰ পৰা সি কঠিন হ'ব মানে উদাহৰণস্বৰূপে ঘনীভৱন হ'ব যেনেকৈ ডাৱৰ সৃষ্টি হয় যেনেকৈ শিলা বৰষুণ হয় তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় উল্টা প্ৰক্ৰিয়া এইটো তাপ প্ৰয়োগ কৰিলো আৰু এইটোত আমি ঠাণ্ডা কৰিলো মানে এটাৰ পিছত এটা ষ্টেপ আমি কেনেকৈ আগুৱাই গৈছো তোমালোকে মন কৰিবা তাৰ পিছত এইখিনি এটা সংযোগ কৰিবলগীয়া বিষয় আছে আকৌবা কৈছো আপোনালোকক মনত ৰাখিবৰ কাৰণে আকৌবা কৈছো কঠিনক যদি আমি তাপ প্ৰয়োগ কৰো সি তৰললৈ পৰিণত হ'ল আৰু তৰলক যদি তাপ প্ৰয়োগ কৰো সি গেছীয়লৈ পৰিণত হ'ল তাৰ বিপৰীতে যদি আমি গেছীয়ক আকৌ ঠাণ্ডা কৰো সি তৰল হ'ল তৰলক যদি আৰু ঠাণ্ডা কৰো তেতিয়াহ'লে সি কঠিনক যেনেকৈ শিলা বৃষ্টি হয় সেই উদাহৰণ আমি হিচাপে ল'ব পাৰোঁ কাৰণ পানী বা বৰফ এনেকুৱা এটা অৱস্থা যি আমি তিনিটা অৱস্থাতে পাব পাৰোঁ গোটা তৰল আৰু গেছীয় আমি তিনিটা অৱস্থাতে পানী আমি পাব পাৰোঁ আমি সেইটো সাধাৰণ হিচাপে উদাহৰণ হিচাপে ল'ব পাৰোঁ এটাৰ পিছত এটাকৈ আমি ষ্টেট পৰিৱৰ্তন কৰিলোঁ কিন্তু এনেকুৱা এটা অৱস্থাও আছে যি কঠিনৰ পৰা পোনে গেছীয়লৈ পৰিণত হ'ব উদাহৰণস্বৰূপে নেফথেলিন কৰ্পূৰ নেফথেলিন তোমালোকে নিশ্চয় জানা মা বা দেউতাই কি হয় গৰম মানে কাপোৰবোৰ যেতিয়া গৰম দিন অহাৰ পিছত ঠাণ্ডা দিন অহাৰ পিছত যেতিয়া গডৰেজত ভৰোৱা হয় আলমাৰীত ভৰোৱা হয় তেতিয়া নেফথেলিনৰ গুটিবোৰ দি দিয়ে যাতে মানে গোন্ধ যাতে নাহক কিন্তু গুটিটো তোমালোকে জানুৱাৰী মাহত যদি গুটিটো গডৰেজত দিয়া তুমি যদি এপ্ৰিল মাহত সেই গুটিটো বিচাৰি যোৱা তুমি নোপোৱা কি হ'ল সি উৰি গ'ল তাৰপিছত ঊৰ্ধ্বপাতনটো মানে কি হয় ঊৰ্ধ্বপাতনৰ ক্ষেত্ৰত কি হয় সদায় ডাইৰেক্টলি সলিড টু গেছ মানে সলিডৰ পৰা পোনে সি গেছীয়লৈ পৰিণত হ'ব সলিডৰ পৰা পোনে গেছীয়লৈ পৰিণত হ'ব ই মানে মাজত কোনো তৰল অৱস্থাত পৰিণত নহয় আমি উদাহৰণস্বৰূপে কি ল'লো নেফথেলিন আৰু এটা তোমালোকৰ তাত এটা 2 মাৰ্কৰ বা 3 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিছে শুকান বৰফ কি সলিড কাৰ্বন ডাই অক্সাইড সেই একে প্ৰক্ৰিয়া যি কি হয় কঠিনৰ পৰা পোনে গেছীয়লৈ গতি কৰে শুষ্ক বৰফ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ কাৰণে এলপিজি কথা ইতিমধ্যে ক'লো
তাৰ পিছতে আমি যাওঁ ঊৰ্ধ্বপাতনৰ কথা তোমালোকক ক'লো এই পদাৰ্থ তিনিটা অৱস্থাৰ কথা ক'লো নেক্সট আমি যাওঁ তোমালোকৰ এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰতিটো পৰীক্ষাতে আহে যে কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছলৈ নিব লাগে ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ নিব লাগে খুব কমন প্ৰশ্ন খুব কনফিউজন হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তোমালোকে খালি এটাই চিম্পলি জানি লোৱা কেলভিন উষ্ণতাৰ একক কি কেলভিন আৰু ডিগ্ৰী চেলচিয়াছ এই দুইটা খুবেই ইম্পৰ্টেণ্ট 0 ডিগ্ৰী চেলচিয়াছক আমি কেলভিনলৈ যদি আমি পৰিণত কৰোঁ তেতিয়াহ'লে আমি ধৰোঁ 273.16 কেলভিন আমি 16 টো হিচাপৰ খেলিমেলিৰ কাৰণে আমি এভয়েড কৰোঁ আমি ধৰোঁ 273 আমি 0 ডিগ্ৰী কেনেকৈ গণ্য কৰোঁ 273 কেলভিন এতিয়া যদি প্ৰশ্ন আহে যে কেলভিনৰ পৰা চেলচিয়াছলৈ নিয়া বা চেলচিয়াছৰ পৰা কেলভিনলৈ কনভাৰ্ট কৰা পৰিৱৰ্তন কৰা তেতিয়া একদম সিম্পল প্ৰক্ৰিয়াত এটা আছে মই একদম মোৰ এটা সহজ এটা বুদ্ধি আছে সেই বুদ্ধিটো তোমালোকে ফলো কৰিলে খেলিমেলি নহয় বুদ্ধিটো কি চোৱা বুদ্ধিটো হ'ল যে যদি তোমাক কয় যে কেলভিনৰ পৰা ডিগ্ৰীলৈ নিব লাগে তেতিয়াহ'লে তোমালোকে কি কৰিবা মনত ৰাখিবা কেলভিনৰ পৰা ডিগ্ৰী মানে কে টু চি মানে কেচি কেলভিনৰ পৰা ডিগ্ৰীলৈ যদি নিয়া কেচি দি আমি কি কৰোঁ কাটো মানে বিয়োগ কৰোঁ তে কাটো মানে বিয়োগ কৰোঁ মানে কি তোমাৰ কেলভিনটোৰ পৰা যে ডিগ্ৰী চেলচিয়াছলৈ নিবা কি বিয়োগ কৰিবা যিটো তোমালোকক মান দি দিব সেই মানটোৰ পৰা তোমালোকে 273 টো বিয়োগ কৰিবা ধৰি লোৱা তোমাক কৈছে যে 10 তোমালোকে কৈছে 100 কেলভিন 100 কেলভিনৰ সৰি 573 কেলভিন তাৰ 573 কেলভিনৰ পৰা কেলভিনক যদি তুমি ডিগ্ৰী চেলচিয়াছলৈ নিয়া তেতিয়াহ'লে 573 পৰা তোমালোকে 273 বিয়োগ কৰিবা মানে কেচি মানে কে পৰা চি লে নিলে আমি বিয়োগ কৰিম কি বিয়োগ কৰিম 273 যিটো মান দিয়ে তাৰ পৰা 273 আমি বিয়োগ কৰিম হ'বনে হবে আৰু যদি ডিগ্ৰী চেলচিয়াছক যদি কেলভিনলৈ নিয়ে তেতিয়াহ'লে আমি উল্টা আমি কি কৰিম যোগ কৰিম কি যোগ কৰিম 273 যোগ কৰিম তোমালোকে উদাহৰণ হিচাপে এটা পটককে চাই দিয়াচোন তোমালোকৰ অনুশীলনীত কি আছে তোমালোকৰ অনুশীলনীত আছে যে 293 কেলভিনক চেলচিয়াছ স্কেললৈ পৰিণত কৰা তো 293 কেলভিন কেচি কে প্লাস সি কেচি পৰা কেচি হলে 273 পৰা সৰি 293 পৰা তুমি 273 বিয়োগ কৰিবা কেচি মানে কে পৰা আমি সি লে নিম ডিগ্ৰী চেলচিয়াছলৈ নিম বিয়োগ কৰিবা বিয়োগটো একেবাৰে সিম্পল 3 পৰা 3 গ'ল থাকিল 0 9 পৰা 7 গ'ল থাকিল 2 2টা হ'ব না 20 ডিগ্ৰী চেলচিয়াছ আৰু তাৰ 2 নম্বৰ প্ৰশ্ন চোৱা ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ দিব দিছে তেতিয়া আমি কি কৰিম আমি যোগ কৰিম তেতিয়া কি যোগ কৰিম 273 উদা কি দিছে 25 ডিগ্ৰী তা 25 ডিগ্ৰী লগত আমি 273 কি কৰিম যোগ কৰিম এটো বিয়োগ কৰিলো ইয়াত যোগ কৰিম 5 3 8 7 2 9 আৰু 298 এটো কি হ'ব কেলভিন 298 কেলভিন কেসি হলে আমি বিয়োগ কৰিম আৰু সি কে হলে আমি যোগ কৰিম একদম সিম্পল আশা কৰো তোমালোকে লাভান্বিত হ'বা নেক্সট লাষ্ট নট দ্য লিষ্ট খুব ইম্পৰ্টেন্ট গলন আৰু উতলন গলন যাৰ ইংলিছ নাম আছে মেল্টিং বা ফিউজন আৰু উতল হৈছে বা স্ফুটন হৈছে মানে বয়লিং গলন বা মেল্টিংৰ ক্ষেত্ৰত কি হয় গলন মানে কি হ'ব কি গলিব নিশ্চয় কঠিন বস্তু গলিব গলে কঠিনৰ পৰা যেটা তৰললৈ যাব তাপ প্ৰয়োগ কৰিলে হেতুকে ক'ব গলন হবনে কঠিনৰ পৰা তৰললৈ গলে হেতু ক'ব গলন তাৰ পিছত হেতু আমি কি কৰিম তাপ প্ৰয়োগ কৰিম তাৰ লগতে থাকিব উতল বা উতলন বা স্ফুটন যাক ইংৰাজী কয় বয়লিং বয়লিংৰ ক্ষেত্ৰত কি হ'ব লিকুইড টু গ্যাস এটো আছিল সলিড টু লিকুইড এটো আছিল লিকুইড টু গ্যাস মানে তৰলৰ পৰা কি হলে পৰিণত হ'ব গ্যাসলৈ কি প্ৰয়োগ কৰিব লাগিব তাপ প্ৰয়োগ কৰিব লাগিব একদম সিম্পল উতল আমি কি উতলিব নিশ্চয় তৰল বস্তু উতলিব কঠিন বস্তুটো উতলি না যায় কঠিন বস্তু কি হ'ব কঠিন বস্তু গলিব তা কঠিন বস্তুৰ পৰা যেটা তৰললৈ যাব তেতিয়া ক'ব গলন আৰু তৰলৰ পৰা যেটা গ্যাসলৈ যাব তেতিয়া ক'ম আমি উতলন বা স্ফুটন বা বয়লিং এতিয়া এইটো জানাটো দৰকাৰ এতিয়া তাৰ পিছতে গুৰুত্বপূৰ্ণ যে গলনৰ পইণ্ট গলনাঙ্ক গলন যোগ অঙ্ক এটা সাবজেক্টৰ ইটো সাবজেক্টৰ সম্পৰ্ক আছে গলনাঙ্ক মানে গলন যোগ অঙ্ক মানে কি সংখ্যা যি সংখ্যাৰ উষ্ণতা মানে যি উষ্ণতাত কোনো কঠিন বস্তু আমি জানো কঠিন তৰল হ'ব কোনো কঠিন বস্তু গলিব আৰম্ভ কৰিব সেইটোৱে হৈছে মেল্টিং পইণ্ট গলনাঙ্ক হ'বনে
তাৰ পিছতে উতলাংক উতল যোগ অংক মানে উতলিবলৈ কিমান অংক মানে কোন সংখ্যাত উতলিব মানে যি উষ্ণতাত তৰল বস্তু উতলিব আৰম্ভ কৰে আমি নিশ্চয় জানো যে পানী তুমি মাকে মা বা দেউতাই নিশ্চয় তোমালোকে দেখিছা যে সসপেনত যেনেকৈ পানী দিয়াৰ পিছত পানীখিনি বুক বুককৈ উতলিবলৈ আৰম্ভ কৰে কেতিয়া উতলিব যেতিয়া সি 100 ডিগ্ৰী সেলচিয়াছ স্পৰ্শ কৰিব আৰু তেতিয়া সি মেল্টিং পইণ্ট বুলি আমি উতলাংক বুলি আমি কওঁ বইলিং পইণ্ট বুলি কওঁ ওকে সো ইতিমধ্যে তোমালোকে আয়ত্ত কৰিব পাৰিছা মেল্টিং পইণ্ট মানে হৈছে কোন উষ্ণতাত গলিবলৈ আৰম্ভ কৰিব কঠিন বস্তু আৰু বইলিং পইণ্টত কোন উষ্ণতাত উতলিব আৰম্ভ কৰিব তৰল বস্তু এই দুটা হ'ল তাৰ লগতে এটা সংযোগ কৰোঁ ইভাপৰেশ্যন বাষ্পীভৱন বাষ্পযোগ ভৱন বাষ্প হ'ব মানে বাষ্প নিশ্চয় কি হ'ব বাষ্প নিশ্চয় তৰল বস্তু গৰম হ'লে বাষ্প হ'ব বাষ্পীভৱনৰ লগত কি সম্পৰ্ক আছে চোৱা বইলিং পইণ্টৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে তাৰ কোনো নিৰ্দিষ্ট তাপমাত্ৰা নিৰ্দিষ্ট উষ্ণতাত সি উতলিবলৈ আৰম্ভ কৰিব মানে 100 ডিগ্ৰী সেলচিয়াছ হোৱাৰ লগে লগে পানীখিনি উতলিবলৈ আৰম্ভ কৰিব তাৰ বিপৰীতে ইভাপৰেশ্যন বাষ্পীভৱনৰ ক্ষেত্ৰত কি হ'ব এনি টেম্পাৰেচাৰ আৰু এটা সামান্য পাৰ্থক্য আছে খুব ইম্পৰ্টেণ্ট বইলিং পইণ্টৰ ক্ষেত্ৰত মানে উতলাংকৰ ক্ষেত্ৰত কি হয় মই আগৰখিনি অকমান চাপ কৰিবলৈ চেষ্টা কৰিছো তোমালোকে অলপ মন কৰিবা বইলিং পইণ্টৰ ক্ষেত্ৰত ধৰি লোৱা এইটো সাৰফেস এইটো পানী কণিকাবোৰ আছে উত্তত আছে পানী কণিকাবোৰ আছে তা বইলিং পইণ্টৰ ক্ষেত্ৰত আমি তলফালে যেতিয়া আমি জুই দিম আমি তাপ প্ৰয়োগ কৰিম তাপ প্ৰয়োগ কৰাৰ লগে লগে কি হ'ব যে ইয়াৰ যিকোনো অংশৰ পৰা সি গৰম হ'বলৈ আৰম্ভ কৰিব যিকোনো অংশৰ পৰা ওপৰৰ পৰা যাব পাৰে এই পৃষ্ঠৰ পৰা যাব পাৰে তলৰ পৰা যাব পাৰে ওপৰৰ পৰা যাব পাৰে বিভিন্ন অংশৰ পৰা যাব হেতু কৈছে বাল্ক ফেনোমেনন সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে বাল্ক ফেনোমেনন হ'বনে কিন্তু তাৰ বিপৰীতে বাষ্পীভৱনৰ ক্ষেত্ৰত কি হয় অলপ মন কৰা খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে বাষ্পীভৱনৰ ক্ষেত্ৰত এই সাৰফেস এই পানী আমি গৰম কৰিছো পানী গৰম কৰা ইয়াত গৰম কৰিছো আমি ইয়াত তাপ প্ৰয়োগ নকৰো বায়ুমণ্ডলৰ যিকোনো তাপ মানে আমাৰ 30 ডিগ্ৰী সেলচিয়াছ আজি গৰম হ'ল কোনবা ঠাইত 35 ডিগ্ৰী সেলচিয়াছ কোনবা ঠাইত 40 ডিগ্ৰী সেলচিয়াছ হ'ল বাহিৰৰ পৰা যিখিনি মানে গৰম পাইছে যি এনাৰ্জি পাইছে সেই এনাৰ্জি অনুযায়ী ইয়াৰ প্ৰতিটো কণিকা বাষ্পীভৱন হোৱাৰ আগতে প্ৰথমতে এই যে পৃষ্ঠৰ যিখিনি কণিকা আছে সেই কণিকাখিনি উৰিবলৈ আৰম্ভ কৰিব সেই কণিকাখিনি প্ৰথমতে এনাৰ্জি লাভ কৰিবলৈ আৰম্ভ কৰিব সেইটো পাৰ্থক্য আৰু সেই যে পৃষ্ঠৰ কণিকাখিনি যে এনাৰ্জি পাই পেলাই যে সি যে উৰিবলৈ আৰম্ভ কৰিব সেইটো কৈছে সেইটো এটা নাম দিছে নামটো হৈছে তোমালোকৰ সাৰফেস ফেনোমেনন যাৰ অসমীয়া হৈছে পৃষ্ঠ পৰিঘটনা আৰু ইয়াৰটো হৈছে পুঞ্জ পৰিঘটনা বইলিং পইণ্টত ইয়াৰ ক্ষেত্ৰত যেহেতু বিভিন্ন ঠাইৰ কণিকাবোৰ উৰিবলৈ আৰম্ভ কৰিব সেইটো কাৰণে তাক ক'ব পুঞ্জ পৰিঘটনা আৰু এইটো যেহেতু যিকোনো ঠাইৰ পৰা এনাৰ্জি পোৱাৰ লগে লগে সেই কণিকাবোৰ বাষ্প হ'বলৈ আৰম্ভ কৰিব বিশেষকৈ পৃষ্ঠত থকা কণিকাবোৰ প্ৰথমে মানে শক্তি লাভ কৰি সি উৰিবলৈ আৰম্ভ কৰিব সেইকাৰণে তাক কোৱা হয় পৃষ্ঠ পৰিঘটনা গতিকে দুটা খুব ইম্পৰ্টেণ্ট পুঞ্জ পৰিঘটনা আৰু পৃষ্ঠ পৰিঘটনা তোমালোকে আমি কি শিকিলো যিখিনি অংশ আছে তাত স্পষ্টভাৱে লিখা আছে তোমাৰ সব পুঞ্জ পৰিঘটনা আৰু পৃষ্ঠ প্ৰপঞ্চ বা পৃষ্ঠ পৰিঘটনা এই দুটা ফেনোমেনন খুবই ইম্পৰ্টেণ্ট পৰীক্ষা পাৰ্থক্য আহে পৰীক্ষা কাক বুলিও আহে কিন্তু 2-3 মাৰ্কছৰ কাৰণে তাৰ পিছতে লাষ্ট নট দ্য লিষ্ট তাৰ পিছতে খুব গুৰুত্বপূৰ্ণ বিষয় বাষ্পীভৱন প্ৰভাৱকাৰী কাৰকসমূহ আহে কিন্তু বাষ্পীভৱন প্ৰভাৱকাৰী কাৰকসমূহ কি ফেক্টৰছ এফেক্টিং ইভাপৰেশ্যন আমি ইতিমধ্যে জানো ইভাপৰেশ্যন মানে কি ইভাপৰেশ্যন আমি ইতিমধ্যে জানো কি আছে প্ৰথম উষ্ণতা যিমান বৃদ্ধি হ'ব সিমান সোনকালে সি বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰিব তাৰ পিছত পৃষ্ঠকালি বৃদ্ধিৰ লগে লগে তাৰ পৃষ্ঠকালি যদি বহল হয় এইখন পৃষ্ঠকালি যদি বহল এটা অংশ হয় তাহলে সি সোনকালে সি বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এই দুটা খুব ইম্পৰ্টেণ্ট পৃষ্ঠকালি বৃদ্ধিৰ লগে লগে আৰু 2 নম্বৰটো মই ক'লো যে উষ্ণতা বৃদ্ধিৰ লগে লগে গতিকে এই দুটা কাৰক খুব মনত ৰাখিবা বাকি আৰু দুটা আছে সেই দুটা পঢ়িবলৈ চেষ্টা কৰিবা কিন্তু বিশেষকৈ এই দুটা মনত ৰাখিবা পৃষ্ঠকালি বৃদ্ধিৰ সাথে পৃষ্ঠকালি বৃদ্ধিৰ লগে লগে আৰু
উষ্ণতা বৃদ্ধিৰ লগে লগে গতিকে আমি এতিয়া আৰু এবাৰ খুব কম সময়ৰ ভিতৰত আমি ৰিকেপ কৰিবলৈ আমি চেষ্টা কৰিছোঁ প্ৰথম কি শিকিলোঁ পদাৰ্থ কি যাৰ ভৰ আছে আৰু যি ঠাই দখল কৰি থাকে পদাৰ্থ কি দ্বাৰা গঠিত পৰমাণু অণু দ্বাৰা গঠিত তাৰপিছত তাৰ ভৌতিক অৱস্থা তিনিটা কঠিন তৰল গেছীয় কঠিনীয়া তৰল গেছীয় কঠিনবোৰ কেনেকৈ আছে কণিকাবোৰ মন কৰিছা ইয়াৰ মাজত অলপ ফাক আছে ইয়াৰ মাজত বহুত ফাক আছে আমি ইয়াত কি শিকিলোঁ আন্তঃআণৱিক বল বেছি কাৰ কম শিকিলোঁ সংকোচনশীলতা কাৰ কম কাৰ বেছি শিকিলোঁ তাৰপিছত আমি শিকিলোঁ ঊৰ্ধ্বপাতন নেফথেলিং আহিবই পৰীক্ষাত নেফথেলিং বা কৰ্পূৰ মুকলিকৈ থৈ দিলে কিয় নাইকিয়া হৈ যায় তাৰপিছত আমি কি শিকিলোঁ কেলভিনৰ পৰা চেলচিয়াছ ডিগ্ৰী চেলচিয়াছত নিলে আমি KC কেনেকৈ কি কৰিম বিয়োগ কৰিম আৰু CK হ'লে যোগ কৰিম সেইটো আমি শিকিলোঁ তাৰপিছত আমি শিকিলোঁ গলন কি উতলন বা স্ফুটন কি তাৰপিছত শিকিলোঁ গলনাংক কি উতলাংক কি আৰু উতলাংক আৰু বাষ্পীভৱনৰ মাজত পাৰ্থক্য গতিকে আশা কৰোঁ তোমালোকে খুব কম সময়ৰ ভিতৰতে হাতী মাৰি ভুৰুকাত ভৰোৱা নিচিনাকৈ খুব কম সময়ৰ ভিতৰতে তোমালোকক পাঠটোৰ থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তোমালোকে কমেণ্টৰ যোগেদি জনাবা আৰু আশা কৰোঁ আমাৰ এই প্ৰচেষ্টা নগাঁও জিলাৰ শিক্ষকসকলৰ ফালৰ পৰা এই প্ৰচেষ্টা ফলপ্ৰসূ হ'ব আৰু তোমালোক ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ জয় অসম